আজি মোৰ অফিচ বন্ধ আছিলে গুড ফ্ৰাইডে কাৰণে তো ৰাতিপুৱাই মায়ে ক'লে যে আজি কঁঠালৰ তৰকাৰী খাম তো সেই উদ্দেশ্যে মই ঘৰৰে গছৰ কঁঠাল এটা পাৰি আনিলোঁ কেঁচা কঁঠাল তো এতিয়া সেইটোৰ আমি তৰকাৰী বনাই খাম তো কঁঠালটো কটাৰ আগতে হাতত তেল সানি ল'ব তেল মানে মিঠাতেল অলপ হাতত সানি ল'ব যাতে আঠাখিনি হাতত আঠাখিনি একদম নধৰে আৰু সেইটো কাৰণে তেল সানি লোৱা হয় তাৰপিছত কঁঠালটো এনেকৈ কাটিবলৈ সুবিধা হয় মানে হাতত আঠাখিনি লাগি ধৰিলে কাটিব বহুত অসুবিধা হয় তো সেইকাৰণে অকণমান মিঠাতেল হাতত লগাই ল'ব যাতে আপোনালোকৰ কটাত সুবিধা হয় তো মায়ে এনেকৈ কাটি আছে কঁঠালটো অকণমান কঁঠালৰ মানে বনাব টান হয় কিয় কাৰণে কাটিবও বহুত অসুবিধা হয় সেইটো কাৰণে আঠা লাগি যায় বা এনেকুৱা গোটেইখিনি মানে অলপ অসুবিধা হয় তো তথাপিতো বহুত টেষ্টি হয় সেইকাৰণে খাওঁ বাৰু কঁঠাল বতৰৰ চব্জি বতৰত খাবই লাগিব তো এনেকৈ মায়ে কাটিব ধৰিছে মায়ে এনেকৈ সৰু সৰুকৈ টুকুৰা টুকুৰি কৰি ল'লে ওপৰৰ বাকলিটো কাটি ল'ব লাগিব কাটি লৈ কেনে সৰু সৰুকৈ টুকুৰা কৰিলে টুকুৰা কৰি থৈ আছে এনেকৈ প্ৰায় আমাৰ কঁঠালখিনি কটা হ'লে তাৰপিছত কঁঠালখিনি সিজিব দিব লাগিব কুকাৰত তো এনেকৈ আলু আৰু কঁঠালখিনি একেলগে দি দিলোঁ যাতে আমাৰ বনোৱাত সুবিধা হয় মানে যিহেতু টান হয় ন সেইটো অলপ সিজিব লাগিব বস্তুটো তো তাৰ কাৰণে আমি কি কৰিব লাগিব কুকাৰত আপুনি চাৰিটা হুইচেল মাৰিলে হৈ যাব চাৰিটা হুইচেল মৰাৰ পিছত আপুনি নমাই থ'ব পাৰে তাৰপিছত যিখিনি আদা নহৰু এটা বিলাহী তেজপাত জলকীয়া এনেকৈ এটা পেষ্ট বনাই ল'ম সেইটো পেষ্টটো বনোৱা হৈ গ'ল ইয়াত আদা নহৰু জলকীয়া বিলাহী তেজপাত গোটেইখিনি আছে তাৰপিছত কেৰাহীত পাঁচফোৰণ দি দিয়া হ'ল গৰম তেলৰ সৈতে তাৰপিছত নিমখ দিলে অকণমান তাৰপিছত হালধি অকণমান দিলে যাতে সিজোৱা আপোনাৰ কঁঠালখিনিৰ লগত ধুনীয়াকৈ মিহলি হৈ যায় এনেকৈ 5-6 মিনিটমান ভজাৰ পিছত যিখিনি আমি আদা নহৰু বিলাহী তেজপাতৰ পেষ্ট বনাইছিলোঁ সেইখিনি ভাজি ৰখা কঁঠালখিনিত দিব লাগিব যাতে সেইখিনি বস্তু যাতে ধুনীয়াকৈ ভজা খায় আৰু কঁঠালখিনিৰ লগত মিক্স আপ হৈ যায় অকণমান হালধি দিলোঁ অলপ কম হোৱা যেন লাগিছিলে
তাৰপিছত সোৱাদ অনুযায়ী আপোনালোকে নিমখ দি ল'ব। আপোনালোকে বইল কৰি থোৱা আলুখিনি দি দিব, যাতে আলুখিনিও কঁঠালৰ লগত ধুনীয়াকৈ ভজা খাই যায়। এনেকৈ 5 মিনিট ভজাৰ পিছত অকণমান পানী দি দিব, যাতে আঞ্জাখন অলপ গ্ৰেভি টাইপ হয় আৰু যিখিনি কঁঠালখিনি অকণমান গলি যায় আৰু কঁঠাল আলুখিনি যাতে গলি অকণমান জাষ্ট, ইমানো গলিব নালাগিব, অকণমান জাষ্ট যাতে গ্ৰেভি টাইপ হৈ যায় বস্তুখিনি গলি কিনে। যিহেতু মই অকণমান জ্বালা খাই ভাল পাওঁ, সেইকাৰণে এটা মোৰ কাৰণে শুকান জ্বালা দি দিলোঁ, আৰু লগতে আঞ্জাখনো যাতে অকণমান জ্বালা কৰে আৰু তো সেইকাৰণে শুকান জ্বালাটো দি দিলোঁ। তাৰপিছত প্ৰয়োজন অনুসৰি পানী দিব। আমি একচুৱেলি গ্ৰেভিয়ে খাম, কাৰণ আপোনাৰ দালি আছে, দালিৰ লগত কঁঠালৰ যিটো গ্ৰেভি মানে বিৰাট টেষ্ট হয় একদম। অকণমান ঢাকি দিব আঞ্জাখন, 2-3 মিনিটমান ঢাকি থ'লে হ'ল, বেছি টাইম নালাগে। এতিয়া উতলিব ধৰিছে ধুনীয়াকৈ। ইয়াৰ পিছত লাহেকৈ অকণমান পিছত আমি চব্জি মছলা দি দিম, যাতে এটা ধুনীয়া স্মেল এটা আহে আৰু আঞ্জাখনৰ পৰা। তো এয়া হ'ল চব্জি মছলা। অকণমান ধনিয়া পাউডাৰ দি দিব। ইয়াৰ পিছত অকণমান ধনিয়াৰ ফ্লেভাৰটো আহিবৰ কাৰণে বন ধনিয়াৰ পাত দি দিলোঁ, কাৰণ ধনিয়া পাত দিয়াৰ পিছত আৰু এটা বেলেগ এটা স্মেল আহে। ধনিয়াৰ স্মেল যিটো আহে ন, মানে একদম কি ক'ব আৰু, একদম আঞ্জাখনৰ সোৱাদেই বেলেগ কৰি দিয়ে। দেখিবলৈ ইমান ধুনীয়া হৈছে, একদম মানে গোন্ধটো ধুনীয়া গোন্ধ ওলাইছে, আৰু আপোনাৰ দেখিবলৈ বহুত ধুনীয়া লগা হৈছে, একদম খাব মন গৈছে। তো তাৰ কাৰণে মই অকণমান প্লেটত ল'লোঁ খাই চাবৰ কাৰণে। তো এতিয়া খাই চাওঁ, 2-3 মিনিটমান খাই চাওঁ, বাকী ভাতৰ লগত খাম। একদম ধুনীয়া হৈছে, একদম সিজি গৈছে একদম, মানে বস্তুটো সিজি যাব লাগে একদম। ছাগলী মাংস যেনেকৈ সিজি যায়, তো তেনেকৈ একদম সিজি যাব লাগে, তেতিয়া এটা ধুনীয়া সোৱাদ আহে। তো ধুনীয়াকৈ একদম সিজি গৈছে।
গৰম আছিলে অকণমান।